Hey guys, আমি এটা কেক কাটিবলৈ লৈছো। Hey guys, মানে ক্যামেৰাটো হেইফালে আছে তো কাক হেইফালে চাই বনা গলি। Hey guys, good afternoon. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মই Sonmoni Borborah আৰু মই আপোনালোকক মোৰ নতুন ইউটিউব চেনেল Sonmoni Borborahলৈ স্বাগতম জনাইছো। য'ত নেকি আমি কথা পাতিম ফেশ্বন, লাইফষ্টাইল, বিউটি এণ্ড মমি টক। এতিয়া সময় হৈছে 12:45 আৰু আমি আজি গৈ আছো লিকাবালি। আৰু আপোনালোকে হয়তো ভাবিব পাৰে যে লিকাবালিনো ক'ত আছে। লিকাবালি আছে অসম আৰু অৰুণাচলৰ বৰ্ডাৰত। আৰু আজি মোৰ লগত আহিছে মোৰ হাজবেণ্ড। নমস্কাৰ ৰাইজ, নমস্কাৰ। বৰ্তমান লিকাবালিলৈ গৈ আছোঁ আৰু এইটো আমাৰ প্ৰথম অসমীয়া ভিডিঅ' টু বি প্ৰিচাইজ। আৰু বহুত ৰাইজে মানে আমাৰ যোনটো প্ৰাইমেৰী মেইন চেনেলত তাত কৈ আছে যে নাই দাদা আমি অসমীয়াত ভিডিঅ' লাগে আমাক। চ' দাদা আপোনালোকৰ কাৰণে এটা পিয়'ৰ অসমীয়া ভিডিঅ' আৰু এইটো চেনেলত আপোনালোকে অসমীয়া ভিডিঅ'ই পাব। তো চাই গৈ থাকক। আই থিংক আমি আৰু কিবা কিবি বহুত ইণ্টাৰেষ্টিং ইয়াত কৰিবলৈ গৈ আছোঁ। বাট চিন্স ইজ এ ভেৰি ফাৰ্ষ্ট ভিডিঅ' হয় তো সেইটো কাৰণে Sonmoni অকণমান নাৰ্ভাছ খাইছে। তো আপোনালোকে সেইটোৰ কাৰণে অকণমান আৰু দায়দোষ নধৰিব আৰু দায়দোষ নধৰিব। বৰ্তমান আছে চিলাপথাৰ আৰু চিলাপথাৰৰ ৰাস্তাটো বহুত গাঁত। আগতে কেইদিনমানৰ আগতে আহিছিল তেতিয়া চিলাপথাৰৰ ৰাস্তাটো বহুত ভাল আছিলে, কিন্তু দিনে দিনে গাঁত বাঢ়ি গৈ আছে। চাওক ৰাইজ, অহা 14 তাৰিখ মানে আজি হৈ গ'ল কোন তাৰিখ? আজি হৈ গ'ল 13 তাৰিখ। মানে অহাকালি আমাৰ মাজাকত 1 বছৰ কমপ্লিট হৈয়ে গ'ল। কি 1 বছৰ কমপ্লিট হ'ল সেইটোতো কৈ এই ড্ৰামাখন কৰি থকা আকৌ ভাওনাখন। কাইলৈ অৰ্থাৎ 14 আগষ্ট আমাৰ প্ৰথম মেৰেজ এনিভাৰ্চাৰী। এই ভাওনাখনৰ 1 বছৰ ভাওনা কৰি থাকোঁতে 1 বছৰ হৈয়ে গ'ল। তেতিয়া ভবা নাছিলোঁ ইমান জল্দি বিয়া হ'ম বুলি। আৰু কিমান সোনকালে বিয়া পাতা আৰু কিমান দেৰিকে পাতিম বুলি ভাবিছিলা? ছোৱালী লাইফটো এনজয় কৰি লওঁ বুলি ভাবিছিলোঁ। আচ্ছা, চিৰিয়াছলি? মানে মই আকৌ ভাবিছিলোঁ মোকহে কোনোবাই কামোৰ দিছিলে চাগে বুলি। নাই বিয়া হ'ম। গাইজ, কোনোবা যদি আছা মানে আপোনালোক যোনে লাভ মেৰিজ কৰি আছে, আমাৰ কমেণ্ট ছেকশ্যনত ক'বচোন চবতকৈ বেছিকৈ কামোৰ কোনে দিয়ে, ল'ৰাটোৱে দিয়ে নে ছোৱালীজনীয়ে দিয়ে? ডিফাৰেণ্ট ল'ৰা আছে ৰিলেশ্যনশ্বিপত বেলেগ হ'ব পাৰে চাগে কাহিনীটো, কিন্তু আমাৰ ৰিলেশ্যনশ্বিপততো কাহিনী আৰু তো বাইদেউ আজি আমি কি খাবলৈ পাম? বৰ্তমান কি কাটি আছে? বৰ্তমান চালাড কাটি আছে নেকি? অ'কে গোল নাই হোৱা। আৰু বনিলে কি সেইটোতো কওক। চিকেন লাবাবদাৰ ক'ত আছে এবাৰ? চিকেন লাবাবদাৰ ক'ত আছে? অ'কে চিকেন লাবাবদাৰ। অ'কে গ্ৰেট। এয়া বনাইছোঁ মই চিলি ফিছ। অ' বা গ্ৰেট। ভাল হৈছে নাই? খাই বুলি ক'বা দেই। এয়া হৈছে মালাই পনীৰ। অ' ৱাও। আৰু ইয়াত দুটা কুকাৰত আছে পোলাও। মানে আজি মোৰ চান্দি কৰি আছে আমি কি বুলি কয় হিন্দীত কয় আজ কা দিন তো চান্দি আৰু এয়া চালাড। এয়া চালাড বনি আছে। অ'কে গ্ৰেট। তো মেডাম চিন্স 1 বছৰ কমপ্লিট হৈ গ'ল ন? আমাৰ ভাওনাখনৰ 1 বছৰ কমপ্লিট হৈছে ৰাইজ। তো 1 বছৰ কমপ্লিট হৈ 1 বছৰ ভাওনাখনৰ কাৰণে আপুনি কিমান কি ৰোল কৰিলে আপুনি?
হা কি ৰোল কৰিলো কি ৰোল কৰিলে প্ৰথমতে কি বনি আহিছিলে প্ৰথমে ৱাই তাৰপাছত বোৱাৰী হ'লো তাৰপাছত মা হ'লো এতিয়া গ্ৰেট তো এইটোৱে আপোনালোকৰ মানে কাইণ্ড অফ তো আপোনাৰ চেনেলত আৰু মানে এনেকুৱা আৰু কি বস্তু আহিব এতিয়া ৰাইজে কি চাবলৈ বিচাৰে Okay. কুকিংনো মই তো ৰাইজে এবাৰ কমেণ্ট ছেকশ্যনত যদি কৈ দিয়ে তেতিয়াহ'লে কি হ'ব লাগিব ৰাইজে কেনেকৈ ক'ত ক'ব লাগিব ৰাইজে তলত কমেণ্ট কৰি জনাব ৰাইজে এবাৰ কমেণ্ট ছেকশ্যনত যদি আৰু কৈ যদি দিয়ে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে অ'কে এইখিনিলৈকে ৰাখিছোঁ ইয়াৰ পিছত চিনেমেটিক্সখিনি চাওঁ আৰু বেষ্ট পাৰ্ট এতিয়াও বাকী আছে আমি কেক কাটিম অ'কে আৰু যেনেকৈ আপোনালোকে দেখিছে আমাৰ অকণমান সৰু সুৰা মানে লাষ্ট এণ্ড অফ দ্য ডে পাৰ্টিটো যোনটো চেলিব্ৰেশ্যন আৰু লাষ্ট পাৰ্ট অফ দ্য পাৰ্টি তো বাইদেউ ইয়াত কেক কাটিবলৈ বহি আছে আমাৰ ফটোগ্ৰাফাৰ আৰু লগতে মোৰ খোলালি ভনীয়েক মানে মই বেচিকেলি হিন্দীত কৈ মানে মই এতিয়া ৰসক পটককৈ অকণমান টাইম লাগিব অকণমান দুটামান কোনো কেছ নাই হৈ যাব চব মিলি যাব এইটো অসমীয়া চেনেল ৰাইট তো ৰাইট চলক বলক আমি লাষ্ট পাৰ্ট অফ দ্য যোনটো ব্লগ সেইটো ব্লগটো শেষ কৰি লওঁ আৰু এইটো আমাৰ মানে যোনটো এইটো দিনটো আছিলে দিনটো শেষ কৰি লওঁ আৰু তো তাৰ কাৰণে কেকটো কাটি লওঁ আহক আমাৰ কেমেৰামেনে যদি ভাল থাম্বনেইল এটা লৈ দিয়ে তেতিয়াহ'লেতো বহুতেই ভাল হ'ব ইয়েছ খোলালি তুমি পাৰিবা ট্ৰাই কৰিম একদম চেষ্টা কৰিম ঠিক আছে আমি কাটো তেন্তে তো কাটি দিওঁ পুষ্পা Great. So I think ইয়াতে এইটো ভিডিঅ' আমি হেক কৰোঁ ইয়াৰ পিছত মোৰ এবছৰ কমপ্লিট কৰি বিৰাটেই মজা লাগিলে গম পাইছা নাই বিৰাটেই মজা লাগিছে একদম মই তালিকা মাৰি দিম বিৰাটেই মজা লাগিলে আই থিংক তেখেতক নুসুধিলেও হ'ব যে তেখেতৰ কিমান মজা লাগিছে তেখেতৰ অবভিয়াছলি বহুতেই মজা লাগিছে লাগিবতো আৰু যেতিয়া মনে বিচৰা মানুহজনৰ লগত বিয়া হয়তো ভালো লাগিবই দিয়া it was really fun 1 year কেনেকৈ পাৰ হ'ল এতিয়া honestly যদি ক'বলৈ যাওঁ 1 year কেনেকৈ পাৰ হ'ল আৰু আমাৰ মেৰেজটো কেনেকৈ হৈছিলে যদি কোনোবাই মানে এইটো ইন ফিউচাৰ যদি ৰাইজে জানিব বিচাৰে তো কমেণ্ট ছেকশ্যনত এবাৰ কৈ দিব দেন ইণ্টাৰেষ্টিং কিবা কিবি আহি গৈ থাকিব নতুন ইছ্যু আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু যদি বেছি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াতে আৰু আমি নেক্সট আহিবলগীয়া ভিডিঅ'টোত আমি লগ পাই গৈ থাকিম আৰু ভাল ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আনিম আৰু হ'ব দিয়ক তেনেহ'লে ৰাইজ ফাৰ্ষ্ট ভিডিঅ' তো অকণমান নাৰ্ভাছ আছে কোনো কেছ নাই আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকক নাৰ্ভাছনেছ নাইকিয়া হৈ গৈ থাকিব কনফিডেঞ্চ বিল্ড আপ হৈ গৈ থাকিব That has to. ঠিক আছে হ'ব তেন্তে Bye guys. তুমি ওলাই আহা এবাৰ বাই কৈ দিয়া আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়া বাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ মেইন চেনেলটো চেনেলটো আহি যাব যাব বাই বাই